নমস্কাৰ বন্ধুসকল, আজি মই দহি বাতিবলৈ ওলাইছোঁ। দহিখিনি প্ৰথমতে মই এনেকৈ গাঁঠি দি লৈছোঁ। আচলতে মই গোটেইখিনি গাঁঠি হৈছেই, প্ৰায় অকণমান গাঁঠিবলৈ আছে। সেইখিনি মই গাঁঠি লৈছোঁ এনেকৈ ধুনীয়াকৈ দীঘলকৈ 4ডাল কৰি সূতা লৈ ল'ব। 4ডাল 5ডাল যিমানখিনি মোটাকৈ লাগে আপোনালোকক। তাৰপিছত এনেকৈ লৈ আপোনালোকে বেজিটো পাৰ কৰি আনি ইয়াতে যিমানখিনি দীঘলকৈ লাগে আপোনাক গাঁঠি দিবলৈ সিমানখিনি সূতা ৰাখি গাঁঠি দি ল'ব। তাৰপিছত আপুনি গোটেইখিনি যেনেকৈ এনেকৈ গাঁঠি দিছোঁ তেনেকৈ আপুনি গোটেই চাদৰখন গাঁঠি দি ল'ব। আচলতে সকলোৰে গোঁঠনি ষ্টাইলটো বেলেগ বেলেগ হয় আৰু মোৰটো বেলেগ অকণমান। বহুতকেইটা ষ্টাইলতে গুঠিব পাৰি, কিন্তু মই এইটো ষ্টাইলতে শিকিছোঁ। আগৰ পৰা এইটো ষ্টাইলতে গাঁঠি গৈছোঁ। আৰু চাওকচোন, আমাৰ ল'ৰা পোনাটো এনেকৈ শুই আছে। সি শুই থকা সময়তে মই কামখিনি কৰিব লৈছোঁ। এনেকৈ গাঁঠি হোৱাৰ পিছত গোটেইখিনিয়ে গাঁঠি লৈছোঁ ভালকৈ। দেখিছেনে, মই পাহৰি গৈছোঁ, সূতাখিনি ওলাই লোৱা নাই। ওলাই গ'ল। বেজিটো আকৌ এবাৰ সোমোৱাই আকৌ এবাৰ গাঁঠি দি লৈছোঁ। গোটেইখিনি সম্পূৰ্ণ গাঁঠি হৈ যাব। মোৰ সম্পূৰ্ণ সূতাখিনি গাঁঠি হৈ গ'ল। এতিয়া এই সূতাখিনি যে আমি দুডালত ভাগ কৰা আছিলে, এই দুডালত ভাগ কৰাখিনি এনেকৈ পাক দি ল'ম, যাতে ইয়াতে এটা মানে ৰছীৰ নিচিনা হয় আৰু মোৰ গাঁঠি দিবলৈ সুবিধা হয়। এনেকৈ পাক দি কৰি লৈ কেইটামান আপোনাক গাঁঠি দি দেখুৱাম। পাক দি কৰি তেনেকৈ লৈছোঁ, দুইডাল একেলগতে পাক দিছোঁ, দি পেলাই তেনেকৈ গাঁঠি দি লৈছোঁ। একেবাৰে ধুনীয়াকৈ ৰছী নিচিনা হৈছে, যাতে গাঁঠিকেইটা মোৰ মজবুত হয়। ইয়াৰ 5ডাল আপোনালোকক গাঁঠি দেখুৱাম। তাৰপিছত আপোনাক যিমানখিনি সূতা লাগে, যিমানখিনি মোটাকৈ সূতা লাগে সিমানখিনি মোটাকৈ আপুনি লৈ ল'ব। মই ইয়াতে অকল ৰঙা ৰঙেদিয়ে গুঠিম চাদৰখন। এনেকৈ আপুনি ধুনীয়াকৈ পাৰ কৰি ল'ব। লৈ পেলাই আকৌ তলেদি আনি এবাৰ এনেকৈ আপুনি পাৰ কৰি লৈ গাঁঠি এটা দি ল'ব। তাৰপিছত এনেকৈ আনি আপুনি গাঁঠি দি ল'ব। অলপমান দীঘল কৰি ৰাখিব। মোৰ অকণমান ছুটিয়ে হ'ল বাৰু গাঁঠি দি দিবলৈ, আৰু অলপমান দীঘল কৰি ল'ব। এইখিনি যিমানখিনি আপোনাক দীঘল লাগে সিমানখিনি দীঘলত আপুনি কাটি ল'ব। কিছুমানে বহুত দীঘলকৈ ৰাখে, মই ইমান দীঘল ভাল নাপাওঁ। মই এইটো আপোনাক অকণমান লাহে লাহে গাঁঠি দেখুৱাই আছোঁ। এইটো আপুনি এনেকৈ তলৰ পৰা এনেকৈ ল'ব। লৈ ওপৰেদি আনি আপুনি লেফ্ট ছাইডৰ পৰা তলেদি লৈ যাব। লৈ যাই আপুনি টানি দিব, যাতে আপোনাৰ টান হয়। তাৰপিছত আপোনাৰ এনেকৈ টানি লৈ যাব। তাৰপিছত আকৌ আপুনি ওপৰেদি লৈ গৈ তলেদি আনি মাজেদি যিটো ভাগ আছিলে সেই ভাগটো দি পাৰ কৰি দিব। আপুনি পাৰ কৰি দিলে আপোনাৰ ধুনীয়াকৈ বৰশী গাঁঠি এটা হ'ব। যেতিয়া আমি বৰশী বাওঁ, সেই বৰশীত এইটো গাঁঠিটো আমি ব্যৱহাৰ কৰোঁ। আপোনাৰ এইটো বৰশী গাঁঠি হৈ যাব। হৈ গ'লে আৰু এইটো বহুত মজবুত হয়। আপুনি বেলেগ গাঁঠি নিদিলেও এইটো আপোনাৰ খুলি যোৱা চান্স নাথাকে। তাৰপিছত আপুনি ধুনীয়াকৈ সমান কৰি টানি লৈ তাৰপিছত ইয়াতে আকৌ গাঁঠি দিব। গাঁঠিটো নিদিলেও হয়, কিন্তু নিদিলে আপোনাৰ এইটো অলপমান মানে মেল খাই থাকিব। গতিকে গাঁঠিটো দিলে আপোনাৰ ধুনীয়া থোপা নিচিনা হ'ব। এনেকৈ আপুনি ওপৰেদি আনি তলেদি তাৰপিছত মাজেদি এনেকৈ পাৰ কৰি দিব। দিলে আপোনাৰ গাঁঠি এটা হৈ যাব। এটা গাঁঠি দিলেও হয়, মই দুটা গাঁঠি দিছোঁ যাতে অলপ মজবুত হয়।
আৰু এটা গাঁঠি এনেকৈ পাৰ কৰি আনি তেনেকৈ আপুনি গাঁঠিটো দি ল'ব। দেখিছেনে? যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে ক'ব, মই আকৌ আপোনাক গাঁঠি দেখুৱাই দিম। ঠিক তেনেকৈ গাঁঠিকেইটা দি লোৱাৰ পিছত মই এইকেইটা 5টা গাঁঠিছোঁ। গাঁঠা হোৱাৰ পিছত আপোনালোকে লুকটো চাওক, এইটো লুক আহিছে। মই গোটেই চাদৰখন আপোনালোকক দেখাম। গোটেই চাদৰখন গাঁঠি হ'লে আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন চাদৰখন কিমান ধুনীয়া এটা লুক আহিছে। ৰঙা ৰংটো চাদৰখনত ধুনীয়াকৈ মিলি গৈছে। আচলতে মই চাদৰখন একেদিনাই শেষ কৰিব নোৱাৰিলোঁ। যোৱাকালি অলপ কৰিছিলোঁ আৰু আজি অলপ কৰিছোঁ। তো মই আজি শেষ কৰিছোঁ। গোটেইখিনি শেষ হোৱাৰ পিছতহে মই ভিডিঅ'টো আপলোড কৰিছোঁ। ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব, লগতে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানখিনি, ধন্যবাদ, বাই বাই।